1 2 3 এইটো এই চকুত চোৱা ৱাও দিনে দিয়া নমস্কাৰ বন্ধুসকল চাইডবৰ্ডাছৰ পৰা মই প্ৰজ্ঞানে স্বাগতম জনাইছোঁ আজি জোনবাই দেশতে গানটোৰ শ্বুটিং চলি আছে তীব্ৰজ্যোতি আছে আমাৰ লগত তীব্ৰজ্যোতিৰ গানটো দ্বিতীয়টো গান ভিডিঅ' শ্বুটিং চলি আছে তীব্ৰ আছে হয় নমস্কাৰ মোৰ আজি জোনবাই দেশতে অডিঅ'টি আপোনালোকে যিদৰে মৰম কৰিছিলে সেয়ে মই আজি ভিডিঅ'টি আমি প্ৰস্তুত কৰিবলৈ ভাবিলোঁ ভিডিঅ'টো কেনেধৰণে কৰিলা আৰু কোন কোন কেনেকৈ আছে তাৰ পৰা হয় এতিয়া ভিডিঅ'টো শ্বুটিং চলি আছে আচলতে কাষ্ট আছে গৌতম চি ফুকন আৰু হেৰি পৰিস্মিতা হাজৰিকা আছে আৰু আমাৰ ডাইৰেকশ্যন কৰিছে সমৰ বাবা মোৰ আগৰ গীতটো তেওঁৱে ডাইৰেকশ্যন কৰিছিলে আৰু কেমেৰাত আছে অপুৰাজ গগৈ আৰু গীতটো আমি ক'ত কেনেকৈ পাম সেইটো অলপ কৈ দিয়ক গীতটো ধনী মিউজিক চেনেলতে ভিডিঅ'টি উপলব্ধ হ'ব আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো চাব তাত আৰু মোৰ প্ৰডাকশ্যনত আছে সত্যজিৎ দেৱধাই ফুকন আৰু ভাস্কৰ ফুকন এনেকৈ কৰি বহুকেইজন আছে আৰু মোৰ বন্ধু চন্ধু সকলো আছে সকলোৱে সহায় কৰি দিছে গানটো অলপ গাই দে গানটো অকণমান গাই দিছোঁ ন ঠিক আছে জোনবাই দেশতে তৰা সাজিছোঁ ঘৰ এখনি থাকিবানে বাৰু তাতে তুমি উমলি জামলি মৰম দুলেৰে মোক তৰা ৰাখিবা বান্ধি তুমি হাঁচতীয়া মৰম যাচিম গৈ তোমাৰ কাষত বহি গানটো এনেধৰণে সকলোৱে শুনিব বুলি আশা ৰাখিছোঁ আৰু ধনী মিউজিক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল তীব্ৰৰ গানটো শ্বুটিং চলি আছে আমি আপোনালোকক দেখাম কিছু মুহূৰ্ত বলক Go. One, two, three, go. বন্ধুসকল জোনবাই দেশতে গানটোত মূল চৰিত্ৰত অভিনয় কৰিছে গৌতম দা আছে আমাৰ লগত গৌতম দা কিবা এটা কৈ দিয়ক প্ৰথমে মই চৰাইদেউ ব্ৰাদাৰ্ছ যিটো তেওঁলোকৰ ইউটিউব চেনেল তেওঁলোকে আহি উপস্থিত হৈছে ভিডিঅ'ৰ বিষয়ে অলপ তেওঁলোকে কিবাকিবি আপোনালোকক দেখাব তেওঁলোকে কৰিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিটো ভিডিঅ' এতিয়া শ্বুট হৈ আছে জোনবাই দেশতে তীব্ৰজ্যোতি সকলোৱে চিনি পায় চাগে দ পথাৰতে আগতে বহুত জনপ্ৰিয় হৈছিলে গীতটি এতিয়া জোনবাইটো এইটো গীতটিত মই অভিনয় কৰিছোঁ অডিঅ'টো হৈ যোৱাৰ দিন হ'ল চাগে ন দিন হৈছে সেইটো বেছি দিন হোৱা নাই কিন্তু বহুত ধুনীয়া গীত হয় আগতো যেনেকৈ সকলোৱে আদৰি লৈছে এইটো আদৰি ল'ব বুলি আশা কৰিছোঁ ভিডিঅ'টো চলি আছে আমাৰ এতিয়া বৰষুণ দিছে বৰষুণৰ মাজতো তেনেকৈ চলি আছে উপায় নাই শেষ কৰিব লাগিব আমি তেনেকৈ তেতিয়া সকলোৱে আদৰি ল'ব গীতৰ ভিডিঅ'টি মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ সকলোৱে চাব আৰু যিটো তেওঁলোক আহিছে আজি চৰাইদেউ ব্ৰাদাৰ্ছ তেওঁলোকে ইউটিউব চেনেল এটা আৰম্ভ কৰিছে আৰু এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু তেওঁলোকৰ ধন্যবাদ থাকিল মোক আৰু আমাক অনাগত দিনত আৰু ভাল ভাল কাম কৰি যাবলৈ যাতে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমিও ভাল ভাল কাম দিব পাৰোঁ আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকে ভিডিঅ'টো চাবলৈ পাব জোনবাই দেশতে আৰু আশা কৰোঁ সকলোৱে ভাল পাব তাকে মই ক'লোঁ থেংক ইউ বন্ধুসকল জোনবাই দেশতে গানটোত কেমেৰা কৰিছে অপুৰাজ আছে আমাৰ লগত অপুৰাজ আজি কেনেকুৱা লাগিছে ভালে লাগিছে আৰু সকলোবোৰ আমাৰ টিমৰ মানুহ সকলোকে চিনি পাওঁ বন্ধুসকল অপুৰাজৰ চাগে ভিডিঅ' আপোনালোকে সকলোৱে চাই আছে
ফেচবুক আৰু ইউটিউবতো আছে বহুত ভিডিঅ' ভাইৰেল হৈছে বহুত ভিডিঅ' কেতিয়াৰ পৰা এইবোৰ লগত জড়িত হৈ আছে আপোনাৰ? মইতো ভিডিঅ'গ্ৰাফীৰ কামত 3 বছৰ হৈ গ'ল কৰা। তাৰপিছতো যেতিয়া টিকটক আছিলে তেতিয়া এটা দুটা এনেকৈ কভাৰ চভাৰ কিবা কিবি কৰিছিলে সেনেকৈ আৰু চিনি পায় মানুহ। কিন্তু সেইটো এবছৰমানহে হৈছে। তাৰ আগতে বহুত আগৰ পৰা এইটো কাম কৰি আছোঁ আৰু গোটেইখিনি ইয়াৰ মানুহখিনি গোটেইখিনি চিনি পাওঁ। ইয়াৰ আগৰ গানটো দ পথাৰ গানটো মই কৰিছিলোঁ, তেতিয়াৰ পৰা আছোঁ আমি এইকেইটা টিমেই হয় কৰি আছোঁ। বন্ধুসকল, অপৰাজক লগ পাই খুব ভাল লাগিলে। অপৰাজক লগ পায়ে থাকিম। এতিয়া আমি ব'লকচোন ভিডিঅ'বোৰ চাওঁ কেনেধৰণে চাওঁ আমি এতিয়া ব'লা। এইটোৱে চকুত চোৱা। দিনে দিয়া বন্ধুসকল, আপোনালোকে চাগে চিনি পাইছে, আমাৰ লগত আছে পৰিস্মিতা হাজৰিকা। বেহাৰবাৰী পৰী ৰোলটো প্লে' কৰিছিলে ন? হয়। আজি আমাৰ জোনবাই দেখাতে গানটোৰ মূল চৰিত্ৰত অভিনয় কৰিছে পৰিস্মিতা। বা নহয় দেই, মোৰ লগৰ হয়। পৰিস্মিতা, কি খবৰ? ভালে ভালে। ভিডিঅ'টো কৰিছা, কেনেকুৱা লাগিছে? বহুতে ভাল লাগিছে। লকডাউনৰ পিছত আৰু ইমান প্ৰব্লেমৰ পিছত এইটো মোৰ আগতে চাগে এনেকুৱা ধৰণৰ ৰোল প্লে' কৰা নাছিলা? নাই এনেকুৱা ৰোল প্লে' কৰা নাই। এইটো মোৰ ফাৰ্ষ্ট তেনেকুৱা কেৰেক্টাৰ মই প্লে' কৰিছোঁ। মোৰ খুবেই ভাল লাগিছে। এণ্ড গোটেই এণ্টায়াৰ টিম। পৰিস্মিতা বিয়া হোৱা ছোৱালী নহয় দেই। মই মেৰিড নহয়। আচলতে মানে ভিডিঅ'টোৰ কেৰেক্টাৰ হয়। কেনেকুৱা লাগিছে? ভাল লাগিছে। বিয়া নহৈও বিয়া হোৱা অনুভৱ কৰিছোঁ আৰু বহুতখিনি আপোনালোকে দেখা পাব ভিডিঅ'টোৰ জৰিয়তে। বাকীটো মোৰ বহুত ভাল লাগিছে। গোটেই কাষ্ট এণ্ড ক্ৰু চব মেম্বাৰ্ছবোৰত কাম কৰি এণ্ড সকলো একদম পৰিয়ালৰ নিচিনাই। আপোনালোকে চাব নাপাহৰিব আৰু এণ্ড আগলৈ যেন আৰু ভাল কাম কৰোঁ সেইটো বুলি আশীৰ্বাদ কৰি যাব। কিবা কৰি আছে নেকি? এট প্ৰেজেণ্টটো মই মুম্বাইৰ বাসিন্দা হয়। মইতো শ্বিফ্ট হ'লোঁ তাতে মই মোৰ এখন নতুন মুভি আহি আছে ব্ৰুনো বুলি। সেইখন আপোনাৰ ৰিলিজ হ'ব ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত। সেইখনতো মই মানে লিড কেৰেক্টাৰে প্লে' কৰিছোঁ। মোৰ লগত এজন আছে চাউথ ইণ্ডিয়ান এক্টৰ। কেতিয়ালৈকে পাম আমি? সেইখন এইটো বছৰে ৰিলিজ হ'ব বুলি মানে আশা কৰিছোঁ, যিহেতু লকডাউনৰ কাৰণে। তোমাৰ পৰা ধুনীয়া এনেকুৱা ভিডিঅ' পাই থাকিম আৰু সকলোৱে চাগে চিনি পাইছে। আৰু আপোনাৰ এতিয়া যিটো কৰি আছে মানে অভিনয় কৰি আছে তাৰ কিছু মুহূৰ্ত আমি দেখাম। বন্ধুসকল চাবলৈ পাব আৰু ভিডিঅ'টো খুব সোনকালে আহি আছে। এতিয়া চাবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি উপভোগ কৰি আমাক আৰু আগবঢ়াই লৈ যায় যেন। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব। বন্ধুসকল, আমাৰ লগত আছে চমৰ বাবা বুলি সকলোৱে জানে। ডাইৰেক্টৰ নীলদা, কুসুমদা সকলোৰে লগত কৰিছে। এই জোনবাই দেখাতে গানটো কৰিছে। লগ পাই বহুত ভাল লাগিলে। চমৰদা, কি খবৰ? আছোঁ ভালেই। ভিডিঅ'টো আজি কেনেকুৱা ধৰণৰ হ'ল? কৰি আছোঁ ৰাতিপুৱাৰ পৰা। বৰষুণে অকণমান কষ্ট দিলে, কিন্তু একো নাই, ধুনীয়াকৈ কৰি আছোঁ আৰু শেষ হ'লগৈ নেকি? শেষ নাই হোৱা, অলপ বাকী আছে। আৰু এতিয়া ইয়াৰ পিছত কিবা পৰিকল্পনা? ইয়াৰ পাছত আছে দুটামান, লাহে লাহে গম পাব সকলোৱে। আছে, ভাল গানেই আছে। আৰু কিমান সময় এতিয়া লাগিব আৰু ভিডিঅ'টো? গধূলি হোৱাৰ আগে শেষ হৈ যাব। লগ পাই ভাল লাগিলে। আপোনাৰো বহুত কাম আছে, ইমানখিনি সময় দিলে আমাক ভাল লাগিলে। বন্ধুসকল, তীব্ৰজ্যোতিৰ দ পথাৰ গীতটোৰ পিছতে জোনবাই দেখাতে গানটোৰ আকৌ লৈ আহিছে আপোনালোকে ভিডিঅ'টো। আপোনালোকক কিছু মুহূৰ্ত দেখালোঁ, কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। লগতে এইটো যাতে ভিডিঅ'টো আগৰ দৰেই মৰম দিয়ে আৰু সদায় এনেকৈ মৰম পালেহি নতুন নতুন গান বনাবলৈ বা ভিডিঅ' কৰিবলৈ উৎসাহ পাব। তীব্ৰ, কিবা এটা কৈ দিয়া। নমস্কাৰ। আকৌ মই কৈছোঁ, আপোনালোকে সকলোৱে মোৰ গীতটি চাব। জোনবাই দেখাতে বুলি ধনী মিউজিকত উপলব্ধ হ'ব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগতে দ পথাৰ গীতটি যিদৰে মৰম দিছিলে, সেইদৰে এই গীতটিও মৰম দিব বুলি মই আশা ৰাখিছোঁ। যিহেতু অডিঅ'টো 70,000 মান মানুহে শুনিছে। কিমানে ভাল পাইছে নাজানো, কিন্তু আৰু বেছি মানুহে চাই যাতে ভিডিঅ'টো। তাৰ বাবে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে ধনী মিউজিক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাকে ক'লোঁ, ধন্যবাদ। বন্ধুসকল, এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই ভিতৰলৈ সোমাই যাব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ, নমস্কাৰ।